তো কোন আছে আমার পাপড়ি বেজে আছে আৰু এই নিৰ্মালী বা আছে আমার টাকা যাই ফেললে কৈছে বাবু 10 টাকা লয় ইনকে দে কৈছি তুমি কিবা খাও আৰু এই কথা পাতি থাকে ইনকে দে আই লাভ দৰা আছে নি ঘৰত দৰা আছে নি তো ঘৰত দৰা আছে নি ভণ্টিটো চাব বাইদেউ চাব আছে আন্টি না কবা আপনি আমার মানুষ না হাই দেখে মা পড়লে কিছু দিনবার আপনি নরে এই কারণে মোর নাম নরেন শর্মা পাঠক কলিতা ইন্ডিয়া তুই বাপের কেন গেল নরেন্দ্র পাঠক কলিতা কেন গেল মা চিন্তা করছিল আমাকে শর্মা তাৰপিছত শর্মাক বিয়া পাতাতে কি হচ্ছে জানেন না কি শর্মাক বিয়া পাতাতে পাতি ড্রাইভার করতেছি পাত্রে বেলো হে ডাইভোর্স নহয় ডাইভোর্স তাৰপিছত তাৰপিছত কাইদা কৰি আৰু পাঠাকৰ লগত লিলিমে কৰি পাঠাকৰ বিয়া পাতিলা তাৰপিছত পাঠাকৰ মক্কাকে মোৰ থাকছি ও মা আৰু কলতাক বিয়া পাতিলা কলতা আমাৰ ডেন্সাৰ নহন কলতা বাইপাক তাৰপাছত আজিৰ প্ৰগ্ৰেম চাব আহি দেখাতে আজি প্ৰগ্ৰেম চাব আহি দেখাতে মই আঙুলি ধৰি আহিছো ভাল লগত মাৰ তাৰপিছত থাকাতে বুলেট এখনত চলি এটা আহিছি মোক ইংগে গল্টা মাতি দি পেলাই তাৰপিছত মায়ে মোক ইংগে বাই বাই দি ও তোমার বলে গেল মানে 4 নম্বর ও বাবা তো কি বলি মই নৰিম না বাবা তোর পড়াবাটি কিবা আছেন নাই আছে কি পড়ি আছে তই চতুর্থ 7 বছরের মানাল শংকৰদেৱ নিকেতনত পঢ়ি আছো তোর বয়া কেমন আছে তোর ওরা কবা নৰো কিন্তু পঢ়াত তামাম ভাল ও তো কি মাস্টার চিনবন না পয় মাষ্টাৰে যি ডাঙৰলি বেলেগ মাল হ'ব খাই ফেলব অসমখানে এৰি 7 বছৰ পঢ়ি আছে শংকৰদেৱত ও আচ্ছা আচ্ছা চব জানো তো কি জানা কচোন মোক চব জানো অসমীয়া জানো ইংৰাজী জানো আৰু কি জানা হৈছে আৰু কি জানা চব জানো যিহেতু তাকে পাৰো হয় নেকি তই বাক্য ৰচনা জানা জানো সন্দেহ বাক্য ৰচনা কৰিব জানা পাৰো সমাজত জানা জানো বিজ্ঞান কোনাকে কৈছি মোক ডাঙৰলি ডাক্তৰ বা কিবা হম ডাঙৰ মন তুমি কি হৈ কয় পাগলা নিচিনা ঠিক আছে বাবা বিজ্ঞানত তোমাকে প্ৰশ্ন কৰিব মই পাৰিবি না এই যে গাছৰ ফলবিলাক তলত কিয় হয় ওপৰত খোৱা মানুহ তলত খোৱা মানুহ থাকে কাৰণে ভগৱানে তলত পেলাই ও বাবা ৰ লক্ষ্য দেউতা লক্ষ্য তই নেতা জানা তই নেতাৰ মাত আৰু অসমীয়া জানো এটা কবিতা কওঁ তেতিয়াহ'লে কবিতা কওঁ এটা মই হওঁ কবিতা কওঁ তুমি কি হবা মই কিন্তু জানো পাগলা নিচিনা নহয় মই হ'ম গান্ধীজীৰ দৰে সেইটো কওঁ তুমি গান্ধীজীৰ দৰে হিমন্ত নিচিনা মোৰ কি আহে যায় এইটো কবিতা আবৃত্তি কৰা কোৱা মই হম কবিতা মই হওঁ কবিতা কোৱা ঐ তই গম পালো কওক তাৰমানে মই হম কবিতা এটা সৰুতে পাইছিলো নমস্কাৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা মই এতিয়া আপোনালোকৰ সন্মুখত এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহেৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো তাৰপিছত আৰু মই গান্ধীজীৰ দৰে হম সদায় অহিংসা পথত ৰাম অহিংসা পথেৰে জগত জিনিম হাতত AK-47 ল'ম পুলিচে নেব তাৰপিছত
তাৰপিছত মই হেম কনকলতা বঢ়িয়া। মই হেম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা বাবা তই এখন দিবিঙে ভাগ কৰিছ নকো কি ক'ব পাৰিবিনে অ' মন্ত্ৰী কাক বোলে মন্ত্ৰী মন্ত্ৰী কাক বোলে যি মতা মানুহৰ মন্ত্ৰীতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বাবাৰে কি বস্তু দে মাল মাগুৰ আছে লাষ্ট এটা বস্তু কওঁ পেঞ্চিলটো এখন দিবিঙে ভাগ কৰিছ নকৰ পেঞ্চিল পেঞ্চিলেৰে কি পতাকাৰে পেন হৈছেন চুলচুল কৰে মোক সেইটোৱে পেঞ্চিল ঠিক আছে তই সমাজজনৰ পতাকাৰে বাউলটা উল্টি বাল্টি বাল্টি সমাজজনৰ বস্তু কৰে সমাজত কি মাহৰ গৰম কি আকৌ ৰাখিছো মাহৰ গৰম জুলাই অ' মাহৰ গৰম জুলাই মদৰ গৰম কিবা চুলাই দুখন মই মাল নাখাওঁ ৰাভাচাৰে গম পাব মই মাল নাখাওঁ ৰাভাচা কৈছ মাহৰ গৰম জুলাই মাহৰ গৰম মদৰ জুলাই গৰম জুলাই জুলাই প্ৰেমৰ গৰম কি পাব্লিক জুলাই লক্ষদা লক্ষদা লৈ যাক লৈ যাক তই মাল খাইছে নেকি কি মাল খাইছে নেকি তই কিয় হিলি আছা কি হ'ল তোৰ তই কিয় হিলি আছে বতাহ মাৰছে হাই 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 হিলি কি আছে তই হিলি কি আছে তই খালি বেলা মে তো এই, কথা কিনে হুৱা ৰে কথা, কোনে কৈছে? মোক ফালি গেলবি তই যা বেটা মাল খাব না আমার তো দাম নাই যা যা বেটা এই দাদা ধমকি দিছে মাল খাইছ তই দাদা ধমকি তই মাল খাইছিলি কয় কে মই মাৰ তেতিয়া হেৰি তই কি হিলি কি আছে তই এই ধন হিলি যা এই আরে বাবা তই হিলি আছ মই ফোন হাতত ব্যস্ত আছিলো জয়েল কৰে মাল খাইছ এই কি? মাল খাই ইমান বৃহত্তৰ এখন মানে কি ভদ্ৰ সমাজৰ মাজত এনেধৰণে কথা নকয় গাল ফালি যাব। নেকি যো আপোনাৰ বহুত বেয়া গন্ধ হৈছে আৰে বাবা এই শুড নট ড্রিঙ্ক ফালতু গেলা রাখা হিমন্দয় দিয়ে ঐ ময়ো জানো তৰুণ গগৈ গেলাৰ পাৰ্মিশ্যন দিছিল তে কেনে কাৰণে হিমন্দয় হেমন্ত লালৰ খাই পাৰ্মিশ্যন মরি দিছিল যা হা? কে নাখা তই কি দামীটো খাৱ মই টেক্স পে করছন ইন্ডিয়াত টেক্স দিওঁ ইন্ডিয়াত বসাই আছো তই তাৰমানে লালটো কিনি টেক্স পেইড কৰি আছে আপনি করে কি দরকার সরকারে দিয়েছে মরি যা আপনার শরীর ভালো কোনে রাস্তা তই হিলি কি আছে তই বতা তই মৰি আছে কিয় বদলি ঘৰত খাই তই বহুত বদনাম আনি আছা তই বোলে চুৰ কৰিছে ইণ্ডিয়া মন্দিৰত যাই পেলাই চুৰ কৰিছে মন্দিরের মানে খুলে দিয়েছি চেণ্টাৰ চুৰ কৰিছে তই স্যান্ডেল শুরু করে না আমাৰ ঘৰি ঘৰৰ মন্দিৰ যে চুৰ কৰিছে কচু বাৰী কে চুৰ কৰিছে ক এ বেটা এই মস্ত চুৰ তই মৰি যাব লাগে এইটো এৰিয়া তই আমাৰ কুলংকটো এটা হয়তো ডাঙৰ মানুহবিলাকৰ সদায় ডাঙৰ ভাষণ হয় কিন্তু ফাইনেন্সিয়েলি কাকো হেল্প কৰিব নোৱাৰে সেইটো অসমীয়া ৰীতিৰ প্ৰধান লক্ষণ শুনক ছাৰ দেখো খুলালিটো ঘৰত আছিল কাক কাক মোৰ তোৰ ভিনদেউ অ মোক চেণ্ডেলৰ ভিতৰত লাগে আচ্ছা মই খাব নাপাওঁ তাৰপিছত তাৰপিছত মই ভাবিছোঁ কি বহাগ বিহুৰ 1 তাৰিখে মকা এটা পালোঁ অ গৰখীয়া মন্দিৰত গৈছে তাৰপিছত তাৰপিছত গৰখীয়া মন্দিৰত যাই দেখিছোঁ কি এইটো কেই নম্বৰৰ বাঁহ চেণ্টাৰ কেই নম্বৰ অঁ তাৰপিছত মাৰুতি আহিছে এইবাৰ নামিলে মন্দিৰত তাইৰ চেণ্ডেল একজোৰা তাইৰ কি ক্ষতি হ'ল মই তাইক দিছোঁ তাই সদায় মোক নমস্কাৰ কৰি পিন্ধো কিবা থেংকছ বুলি কৈছোঁ আচ্ছা আচ্ছা বেয়া লাগে না আমাৰ তাহাপুৰ এৰিয়া তই কলংক নামবি দেই তই এনেকে থাকলে মৰি যাব লাগে তই মই মৰবা গৈছোঁ ট্ৰেইনৰ লগত ট্ৰেইন লেট ভাল মানুহ কেইজন নামৰে তই আমাৰ যে গাছ আছে চিৰিজ গাছ আছে তই চিৰিজ গাছ তই ঘৰত ৰচি কিয় মৰি যা তই দাদা দেখো বেয়া নাপৰে ওপৰত ৰখাতকে আহে সুস্থ আপুনি দেখে দিয়ক ইচ্ছে মৰিছে মই দেখিব লাগে নিজে মৰি যা তই নিজে মৰি যা মোকে দেখো আচ্ছা মই কাৰেণ্টত লটকি আছিলোঁ এখন হাতৰ আমাৰ অস্ত্ৰ 11,000 ভৰ্তি আছে ধৰিবলৈ মৰি যা তই অ লাইনে নহ'লে 3 ঘণ্টা লটকি আছোঁ ভাল মানুহৰ মৃত্যু নাই খাব পাৰে ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে বেয়া মানুহৰ মৃত্যু অনিবাৰ্য কলিটো আচ্ছা খালি পেলাম তাত খালে তই হোৱাৰো মই নোৱাৰিও গাল খাই যাব Hey, don't touch me! Don't touch me. ফালতু মানুহবিলাক মই ভালটো মানুহ
তই হিলি কি আছা তই বতাহত দিলে অ বতাহত হিলি আছে গৰু ধুৱাব দিছিলোঁ এই এই বিশ্বাস কৰো ভাই এই গৰু চুৰ কৰিছি গৰু কি আছে তোৰ গৰু চুৰ কৰিছ তাকে গৰু চুৰ কৰিছা মোৰ ঘৰত গৰু নাই ল'ৰাই কৈছে, আপনি কয় নিজে কওক গৰু চুৰ কৰিছি না নাই তই গৰু চুৰ কৰিছ কওক মোৰ ঘৰত গৰু নাই তাৰপিছত কওক ল'ৰাটো কৈছে দেউতা অসমৰ জাতীয় উৎসৱ বিহু শংকৰদেৱৰ ভাল লগা আচ্ছা। হয় বাবা অ আমাৰ ঘৰত গৰু নাই কি খাম? মই তাৰমানে গৰুটো আনিলো আনি পেলাই গৰুটো বগা আছিল কলা ৰং কৰি দিলে ব্লেক ৰ'দ মই ভাবিছো কি তাইৰো দুখ থাকিব পাৰে বুঢ়া মানুহবিলাকৰ যেনেকে পিক আপ থাকে আচ্ছা। মাথাটো হেৰিৰে ডেকা হবাৰ মন যায় মৰো যায় গৰুটো কৈছো মা তোৰ পক্ষী দিম লো ব্লেক মাতিছো কি বোলে নদীত ধোৱা মই যাওঁতে যেতিয়া এই গৰু ধুই আছে মই কৈছো মুনু গৰুটো হামা বুলি মাতিছে হামা মোৰ সন্দেহ হৈছে গৰু আছিল বগা এই ক'লা কালাৰ কৰিছে মইতো গম পোৱা নাই মুনু তই বাৰে পুজা মাতি থাকা হামা মোক চিন পাইছে কিন্তু মোৰ সন্দেহ হৈছে ফলটোতো বগা আছে ক'লা কেনেকৈ হৈছে কাল ফালি দিম গৰুছো তই মই গৰু চুৰ কাৰণে বিহু উৎসৱ পালব আনিছো হয় নেকি মই গৰু বেলেগ গৰু নাপলি আৰু অসমীয়া জাতীয় উৎসৱ গৰু হয় না গৰু বিহু হয় না দে হয় দে কওঁ এতিয়া মোৰ ঘৰত বোলে গৰুটো দুদিন ধুই পেলাই থৈ আহিম আৰু তাইৰ মনৰ বাঞ্ছা পূৰ্ণ বস্তু নাই বিলাক ধুই দিছো বগা আহিছে এইটো বেলেগ মেথা হয়নে না তই মোৰ পালি গৰু বেলেগ নাপলি তই আৰু মই গৰু লৈ যাওঁ 5 লিটাৰমান গাখীৰ খাইছো পইচা কানি লৈ যাবা মোৰ ভাইটি কৈছে ডাক্তৰে কৈছে যে গাখীৰ খুৱাব মোক ক'ৰ পৰা গাখীৰ খুৱাম খালো আৰু সঁচাকৈ ঠিক আছে 10 টকা দিয়কচোন আপুনি ইমান কথা কৈছে 10 টকা না খুচরা না খুচরা না মাত্র 500 টাকা আছে খুচরা 500 টাকা আছে সৰু নোট দিব লাগিলে ভিখাৰী দিব লাগিলে 1 টকা 20 টকা আকৌ কোটি টকা থাকক যেন ডনেশ্যন কৰাৰ এটা মানসিকতা লাগিব জাতিটোৰ মানুহবিলাকে জাতি কথা নকবি আমি অসমীয়া হয় ফালতু নকবি অভদ্ৰ নকবি শুনক সেইকাৰণে ডাঙৰ লেকচাৰ মাৰিব নালাগে অসমীয়া ধৰি কথা নকবি বহুত গাল ফালি দিব তোৰ মই দেহি এটা তই ডোন্ট টাচ মি Don't touch me. আমার এই চলে এটা কোৱাটাৰৰ ছাত্ৰী জানে মই একটা ভালো তারপর মুখ্যমন নাই তারপরে মুখ্যমন নাই এনভাইৰনমেণ্ট মই বেয়া কৰা নাই তোমালোকে কৰা 10 টকা দিবা নলিলা জিস খুচরা নাই ভূমি নকবি তো ভূমি নকবি নাই স্যার আছে রাবা স্যার আছে কাকুরি স্যার আছে ভূমি নকবি এর ভূমি হিসো দেয়ার রেসপেক্টেড দাদা হাত খান দিও মম্মি করে আপনার হাত দেখে ৰাইজ আপোনালোকে চাওক এখন সহানুভূতিৰে ঐক্যবদ্ধৰ একতাৰ হাত অসম জাতি মাতৃ বুলি ক'লে নহ'ব অসমীয়া জাতিৰ একত্ৰিত হ'ব লাগিব এই হাতখন কিন্তু আগবঢ়াই নিদিওঁতে বহুত লেকচাৰ মাৰিছে সেইকাৰণে কৈছোঁ জাতিটো জীয়াই ৰাখিবলৈ বিহু জীয়াই ৰাখিবলৈ এই হাত দুখন জীয়াই ৰাখক আৰু কৃষ্টি আৰু জাতি জীয়াই ৰাখিব নমস্কাৰ গুড নাইট